হাতী পালেগৈ পাৰ। ইমান ডাঙৰ বানপানী, কলৈ যাওঁ, কি কৰোঁ? সিপাৰে সৌখন পাহাৰ দেখোন, পিছে নদীখন পাৰ হওঁ কেনেকৈ? আজি ইমান ভাগৰ লাগিছে যে নিজে সাঁতুৰি পাৰ হ'বলৈ মন যোৱা নাই। কোনে মোক সহায় কৰিব? হাতীটোৱে ইফালে সিফালে চাই দেখিলে অলপ দূৰত এজাক হাঁহ। সি ভাবিলে, সৌজাক দেখোন হাঁহ কেইজনীকে সোধোচোন। হাতীটো হাঁহ কেইজনীৰ ওচৰ পালেগৈ আৰু সুধিলে, হাঁহ ভনী, পাৰ কৰাচোন নদীখনি। হাঁহে উত্তৰ দিলে, তুমি ইমান বিয়াগুম, লৰাব নোৱাৰো তোমাৰ নোম। হাঁহৰ পৰা সহায় নোপোৱাত এইবাৰ হাতীটোৱে এখন নাও খুধিলে। নাও ককাই, নাওখনি দিবানে চপাই? নাওখনে চিঞৰি উঠিল, নাই নোৱাৰিম, তুমি উঠিলে মই ডুবি মৰিম। হাতীটোৱে নাৱৰ পৰাও কোনো সহায় নাপালে। এইবাৰ সি এখন দলঙক গৈ সুধিলে, দলং ভাই, দিয়া না নৈখন পাৰ কৰাই। দলংখনে ক'লে, কোনোবা যুগতে মোক সজা, কেনেকৈ সহিম তোমাৰ বোজা। হাঁহ, নাও, দলং আটাইয়ে সহায় কৰিব নোৱাৰো কোৱাত হাতীয়ে ভাবিলে, এতিয়া কি কৰা যায়? বেলিও ডুবু, নিজে পাৰ নহ'লে দেখোন আন উপায় নাই। এই বুলি ভাবি হাতীটোৱে সাঁতুৰিবলৈ ধৰিলে। সি সাঁতুৰি গৈ আছে। তেনেতে দেখিলে যে সি পাহাৰখনৰ নিচেই কাষ পালেগৈ। মনত জোৰ পাই হাতীয়ে আৰু বেগাই সাঁতুৰিবলৈ ধৰিলে। আৰু বেলি ডুব যোৱাৰ আগতেই হাতী গৈ পাৰ পালেগৈ। হাতীটোৱে বুজি পালে যে নিজৰ কাম নিজেই কৰিবলৈ চেষ্টা কৰিব লাগে, আনে সহায় কৰিব বুলি আশা কৰি ৰৈ থাকিব নালাগে। যদি সাধুটো ভাল পালা তেনেহ'লে ভিডিঅ'টো লাইক কৰিবলৈ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।